গাইজ ৱেলকাম টু মাই আনাদাৰ ব্লগ। আৰু আজি এইটো ব্লগ বনাবলৈ আহিছোঁ মেলালৈ। আৰু এইফালে এই দোকানখনলৈ আহিছোঁ। দাদা কি কি পায় বাৰু? ৰখক দেই, দেখাই আছোঁ। দাদা ইয়াত কি কি পায়? সকলো ধৰণৰ, যেনেকৈ বেলুন আৰু মুখটো চাই লাগিছে তুমি এতিয়া কিবা কৰি আহিছে নেকি? আই নিড স্পাইডাৰমেন। এই পেণ্ট নাই পিন্ধা নেকি? অঁ পিন্ধি আছে। আৰু এইফালে কি পোৱা হৈছে? এইফালে মণিহাৰী দোকান, এইফালে বস্তু চস্তু ল'ব পাৰিব, পুলি চুলি। এইফালে অকল লেডিছৰ কাৰণে বস্তু আছে। দাদা এইফালে ৰিং কেনেকৈ? দাদা ৰিং কেনেকৈ? 20 টকা 5টা। এইফালে ৰিং খেলোৱা হৈছে, 20 টকাত 5টা দিছে। তাৰপিছত আৰু এইফালেও আছে, আৰু এইফালে দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'ৰ ক্লিপ চাই থাকক, দেখাই আছোঁ গোটেই চবফালে দেখাই আছোঁ আপোনালোকক। এই পাৰ্টনাৰকেইটা এতিয়া অলপ সেই আগফালে গৈ মানে প্ৰেংক কৰা হ'ব, মানে অলপ প্ৰেংক কৰিমগৈ মানে আমি গোটেইসোপা মিলি পেলাই। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। अरे तो एरो टिपी ओ एरो टिपी एरो माइकी कैसे कैसे लोग रहते हैं दुनिया में। এইফালে এখন ট্ৰেইন, ড্ৰেগন ট্ৰেইন হয়, ছুপাৰ ড্ৰেগন ট্ৰেইন এইফালে আহিছে, এইফালে চাব পাৰে। তাৰপিছত এইফালে জাম্পিং, তাৰপিছত এইফালে জি পঢ়া হৈছে, এইবিলাক সৰু সৰু ল'ৰাবিলাক খেলিবলৈ কাৰণে এইবিলাক জিক। আৰু এইফালে এইটো তৰা চকৰি এইফালে আহিছে, এইটো কি ধৰণে ঘূৰিছে চক। তাৰপিছত এইফালে ডাঙৰ চকৰিটো, আৰু এইফালে ব্ৰেক ডান্সাৰ আছে, সেইটো দেখাই আছোঁ বাৰু। এইফালে WWE হৈছে, চাব পাৰে। চ' আজি ব্লগটো ইমানতে আছিলে, আৰু চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এই চাফৰাই ষ্টেচন চাৰিআলিৰ ওচৰত মেলাখন হৈ আছে, যদি কোনোবাৰ মেলাত উঠিব মন আছে তেতিয়াহ'লে এই মেলালৈ আহিব পাৰিব, লোকেশ্যনটো দি দিম বাৰু। ত' থেংক ইউ, আৰু লগ পাম নেক্সট ব্লগত।